নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা মই নতুন ৰেচিপি দিব বিচাৰিছোঁ। সৰিয়হ আৰু সৰু কেঁচা মাছৰ ভাপত দিয়া। ইয়াত মই ব্যৱহাৰ কৰিছোঁ সৰিয়হৰ পেষ্ট, ৰেড চিলি পাউডাৰ আৰু জিৰা পাউডাৰ, হালধি পাউডাৰ, আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া, ধনিয়া। মই ইয়াতে সামান্য তেল ব্যৱহাৰ কৰিছোঁ। এটা পিঁয়াজ দিছোঁ, গোটা জিৰা কেইটামান দিছোঁ আৰু কেঁচা জলকীয়া কেইটামান দিছোঁ। অলপ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এতিয়া মই ইয়াতে বিলাহী দিম। 3টা বিলাহী কাটি লৈছোঁ মই। বিলাহীখিনি অলপ সময় মই ভাজি থাকিম। এতিয়া বিলাহীখিনি অকণমান ভাজি হৈছে। এই জোখমতে মই এতিয়া নিমখ দিছোঁ। এতিয়া মই হালধি দিছোঁ। এতিয়া মই জিৰা পাউডাৰ দিছোঁ। এতিয়া মই ৰেড চিলি দিছোঁ। ইয়াত এতিয়া মই আদা নহৰু পেষ্ট দিছোঁ। এই সকলোখিনি মই একেলগে অলপ সময় ভাজি থাকিম। মই 10 মিনিটমান ভাজি লৈছোঁ। এতিয়া ইয়াত মই পিঁয়াজৰ পেষ্ট দিছোঁ। ইয়াত এতিয়া মই সৰিয়হৰ পেষ্ট দিছোঁ। এতিয়া এই সকলোখিনি মই 10 মিনিটমান ভাজি থাকিম। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। এতিয়া মই ইয়াতে এগিলাচ পানী দিছোঁ। এই সকলোখিনি এতিয়া 20 মিনিট সময় ঢাকন দি উতলিব দিব লাগিব। আপোনালোকে দেখিছে এইখিনি এতিয়া প্ৰায় সিজিছে। এতিয়া মই ইয়াত সৰু টিঙৰা কেঁচা মাছ এতিয়া এই সকলোখিনি ঢাকন দি মই 15-20 মিনিট সময় সিজিবলৈ দিম। এতিয়া মোৰ এই সকলোখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰিম আৰু তাৰপিছত ধনিয়া দিম। যদি মোৰ চেনেলটো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।